নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাহকাপ খাই লওঁ, নহ'লে দিনটোলৈ কিবা মানে ডাউন ডাউন লাগি থাকে মনটো চাহকাপ নহ'লে। চাহকাপ খাই লওঁ তেনেহ'লে। এতিয়া ফুলৰ পুলিকেইটাত পানী অকণমান দি লওঁ। তগৰবোৰ কলি পেলাইছে আৰু পূৰা ভৰ্তি হৈ যাব গছজোপা। বতৰটো পূৰা ঠাণ্ডা ঠাণ্ডা, একদম ৰাতিপুৱাৰ পৰা বৰষুণ মাজতে এৰিছিলে বাৰু, এতিয়া আকৌ দিছে আৰু অকণমান। আজি ৰাতিপুৱাৰ সাজটো ময়ে বনাওঁ, জেঠাইহঁতি বেলেগ কাম কৰি আছে, তো সেইকাৰণে কবি এটা কাটিছোঁ, এইফালে আলু দুটা আৰু বিলাহী দুটা, গাজৰ এটা লৈছোঁ। ভাত আৰু দাইল হৈ গ'ল, এতিয়া চব্জিখিনি কাটি ল'ম। আমাৰ ঘৰত তাত থাকি বাই ববলৈ গ'লেই, তো ময়ো যাম ববলৈ। এতিয়া মুহুৰা পাতি লৈছোঁ তাত ববলৈ, মুহুৰা কমি আছিলে কৈ দেখিলোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো, বিশেষ তেনেকৈ দেখাবলগীয়া একো নাই, তথাপিও যি পাৰোঁ দেখাম, চাই থাকক। চাওঁতে আমাৰ এই বহাগ বিহু পালেহি আৰু আমি মানে আমাৰ বিহু নিশিকায়, সেইটো কাৰণে আমি এই হেতি লগ লাগি আৰু হয় তুমি পাখৰি একো কাৰণ নাই, এনেই গোটেইকেইজনী লগ খালোঁ আৰু সেইকাৰণে এনেই আৰু লগাই পেলাই নাচিবলৈ মন গ'ল, এনেই নাচি দিলোঁ। ভাবিলোঁ এই উৎপাতখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ।
এয়া আমাৰ কেমেৰামেন এয়া ললিপপ খাই আছে এয়া আমাৰ দন্দুৰী এয়া আমাৰ দালি বাইদেউ মানে কচুপাত আজি দিনটো বৰষুণ দিয়া আৰু এৰাই হৈ থাকিলে খাই গৈছে উঠনি বন্তিয়ে যে কৈছিলে বিহু প্ৰেক্টিচ বুলি এনেই কৈছিলে তাই একো বিহু আমি প্ৰায়ে ওলাই আহোঁ গোটেইকেইজনী আজি সিহঁত দুজনী বন্তি আৰু বা কেনিবা গৈছে সেইকাৰণে মাখন আৰু মোৰ লাইফ যে লগত বকি আহিছে তুমি মোৰ দিহি